বন্ধুসকল আজি ভিডিঅ'ত আমি কথা পাতিম বহুত এটা ডাঙৰ সমস্যা লৈ পেলাই বহুত এটা ডাঙৰ বিষয় লৈ পেলাই যিটো সমস্যা প্ৰায়ভাগ ল'ৰাৰ জীৱনত প্ৰেম ভালপোৱা কৰিবলৈ গ'লে সকলোতকৈ প্ৰথম বস্তু এইটো ফেচ কৰিবলগীয়া হয় আৰু সেই সমস্যাটো কি জানা কাৰোবাক তুমি নিজতকৈ বেছি ভাল পোৱা নিজতকৈ বেছি গুৰুত্ব দিয়া নিজতকৈ বেছি ইম্পৰ্টেণ্ট বুলি ভাবা আৰু তেওঁ তোমাৰ ভালপোৱাবোৰ তোমাৰ ফিলিংছবোৰ ছেকেণ্ডত তেওঁ তোমাৰ মৰম ভালপোৱাবোৰক কুচকি থৈ যায় এনেকুৱা কিহৰ কাৰণে হয় এনেকুৱা যাক আমি বিচাৰোঁ তেওঁ আমাৰ কিহৰ কাৰণে নহয় সেই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'ত আমি চৰ্চা কৰিম তো ভিডিঅ'টো শেষ পৰ্যন্ত নিশ্চয় চাবা আৰু যি তোমাৰ সমস্যা সেইটো তুমি ভাল কৰি বুজি পাই যাবা তোমাৰ সৈতে এনেকুৱা কিহৰ কাৰণে হয় বা এনেকুৱা তোমাৰ সৈতে কিহৰ কাৰণে হয় ঠিক আছে তো সকলোবোৰ তুমি বুজিব পাৰিবা ভিডিঅ'টো শেষ পৰ্যন্ত চাব লাগিব মই জানো তুমি এই কথাৰ উত্তৰ বিচাৰি বহুত কিবা কিবি কৰিছা কিন্তু একোৱে কাম কৰা নাই ইউটিউবত অমুক ভিডিঅ' চাইছা তমুক ভিডিঅ' চাইছা কিন্তু কোনো একো মিলা নাই ঠিক আছে তো আজি ভিডিঅ'টো শেষ পৰ্যন্ত চাবা যিবোৰ কথা মই ক'ম সেইবোৰ তুমি ৰিলেট কৰি চাবা তোমাৰ সৈতে মিলাই কৰি চাবা বা ৰিয়েলিটি যি চলি আছে ঠিক আছে সেইটোৰ সৈতে তুমি মিলাই কৰি চাবা তাৰপাছত তুমি বুজিব পাৰিবা যিবোৰ কথা কৈছোঁ সেইবোৰ কামৰ কথা কৈছোঁ নে বেকাৰ কথা কৈছোঁ নে ফাল্টু কথা কৈছোঁ সকলোবোৰ বুজিব পাৰিবা ঠিক আছে যেতিয়ালৈকে তুমি বেমাৰটো বুজি নোপোৱা তেতিয়ালৈকে তুমি কেনেকৈ ট্ৰিটমেণ্ট কৰিবা কি ট্ৰিটমেণ্ট কৰিবা ঠিক আছে তো যিয়ে নহওক ভিডিঅ'লৈ আগবঢ়াৰ আগত সৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ এতিয়ালৈকে যদিহে ভিডিঅ'টো লাইক এটা কৰা নাই তেতিয়াহ'লে সোনকালে এটা লাইক কৰি দিয়া আৰু যদিহে কৰি দিছা তেতিয়াহ'লে বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ তেন্তে ব'লা ভিডিঅ'লৈ আগবাঢ়ো তো সকলোতকৈ প্ৰথম কৰা হৈছে প্ৰেম ভাল পোৱাত কিন্তু মানুহৰ চইচ আছে মানুহৰ এটা পচন্দ আছে ঠিক আছে যদি তুমি দেখিবলৈ বহুত বেছি ধুনীয়া হোৱা তোমাৰ লুকছ যদি বহুত মানে কি ক'ম আৰু বহুত ছেক্সি হয় তেতিয়াহ'লে যিকোনো ছোৱালী তোমাৰ প্ৰতি এট্ৰেক্ট হ'ব ঠিক আছে পঠাবই নালাগে মানে এনেই পঠি যাব কথা পাতিলে হ'ল এনেই কি ক'ম আৰু নাম্বাৰ চাম্বাৰ দি যাব ঠিক আছে সেইটো তোমাৰ কাৰণে একেবাৰে সহজ কিন্তু তুমি যদি দেখিবলৈ অলপমান এভাৰেজ হোৱা বা বিল' এভাৰেজ হোৱা তেতিয়াহ'লে অলপমান তুমি পৰিশ্ৰম কৰিব লাগিব তো বস্তুবোৰ তোমাক বুজাবৰ কাৰণে মই বহিছোঁ ভাল কৰি তোমাক বুজাই মই ক'বলৈ চেষ্টা কৰিম ঠিক আছে তো ভাল কৰি বুজি পাওঁ মই উদাহৰণ দি তোমাক বুজাবলৈ চেষ্টা কৰিম তো চোৱা সকলো মানুহৰে এটা এটা লেভেল আছে ঠিক আছে 10ৰ পৰা লৈ 100লৈকে সেইটো হৈছে লুকছৰ লেভেল ঠিক আছে মানে যি 10 সি একেবাৰে কম যি 20 মানে এনেকৈ পইণ্টৰ হিচাপে ঠিক আছে যাৰ যিমান বেছি সি সিমান বেছি লেভেলত আছে ঠিক আছে তো সেইটো বস্তু ভাল কৰি বুজি পোৱা এতিয়া কথা হ'ল এনেকুৱা ধৰি লোৱা মোৰ 50% লেভেল আছে ঠিক আছে মই এতিয়া কোনবোৰ ছোৱালীৰ ক্ষেত্ৰত বেছি এট্ৰেক্ট হ'ম বা কোনবোৰ ছোৱালী মোৰ বেছি ভাল লাগিব কেনেকুৱা ছোৱালীক মই পাৰ্টনাৰ হিচাপে বিচাৰিম জানা যিবোৰ 70 লেভেলত আছে বা 80 লেভেলত আছে তেনেকুৱা ছোৱালীৰ প্ৰতি মই বেছি কৰি এট্ৰেক্ট হ'ম ঠিক আছে অলপ সময়ৰ কাৰণে তুমি অলপমান মানি চলা বুজিবলৈ অলপমান তোমাৰ কাৰণে সহজ হ'ব ঠিক আছে এতিয়া মোৰ লেভেল কিমান আছে মোৰ লেভেল আছে 50 এতিয়া মোৰ চইচ কেনেকুৱা 70 80 তেনেকুৱা ছোৱালী হয় ঠিক আছে বা 75 তেনেকুৱা ছোৱালী হয় এতিয়া মোতকৈ যিবোৰ তলৰ ক্লাছৰ ছোৱালী হয় সেইবোৰৰ ওচৰত গ'লে এনেই পতি যাব ভাও পাই যাম ঠিক আছে ইমান এটা মানে ইমান পৰিশ্ৰম কৰিব নালাগে আৰু যিবোৰ মোৰ লেভেলৰ ছোৱালী আছে বাছ অলপ চলপ কথা পাতিলে অলপমান ভাও দিলে কাম হৈ যাব ঠিক আছে কিন্তু যিবোৰ মোতকৈ ওপৰৰ ক্লাছৰ ছোৱালী হয় তেনেকুৱা ছোৱালীক পটাবলৈ হ'লে বহুত মোৰ পৰিশ্ৰম কৰিব লাগিব কিহৰ কাৰণে তাইৰ পচন্দ আৰু মানে তাইতকৈ ওপৰত আছে ঠিক আছে 90 100 তেনেকুৱা ল'ৰা পচন্দ লাগিব ঠিক আছে তো এতিয়া তুমি বুজি পোৱা তুমি 50ত পৰি আছা তাইৰ কাৰণে কিমান ভাল ভাল অফাৰ আহি আছে তেতিয়াহ'লে তোমাৰ ভাল পোৱা কিহৰ কাৰণে একচেপ্ট কৰিব তুমি কিবা বস্তু দেখুৱাব লাগিব বা তাইৰ কাৰণে এনেকুৱা কিবা কৰিব লাগিব তেতিয়াহে তাই তোমাক ভাল পাব ঠিক আছে কেতিয়াও তুমি এইটো নাভাবিবা তোমাৰ হৃদয় চাই পেলাই কোনোবাই তোমাক ভাল পাব ভাই ইয়াত অকাত চাই পেলাই ভাল পোৱা হয় ঠিক আছে প্ৰেম ভাল পোৱা হয় এতিয়া চোৱা মোৰ কথাবোৰ শুনি অলপমান তোমাক উল্টা লাগিব পাৰে এতিয়া তোমাৰ খং উঠিবও পাৰে মই ইমান ভাল পাওঁ অমুক পাওঁ ঠিক আছে তো চোৱা ঠিক আছে তুমি ভাল পোৱা কিন্তু মই তোমাক এষাৰ কথা ক'ব বিচাৰিম তোমাৰ মন বহুত কম চাব মানুহে ঠিক আছে তোমাৰ অকাৰ সকলোতকৈ প্ৰথম চাব তোমাৰ কি অকাৰ আছে মই এইটো নকওঁ তোমাতকৈ ওপৰৰ যিবোৰ ক্লাছৰ ছোৱালী আছে সেইবোৰক তুমি পটাব নোৱাৰিবা ইয়াত অলপমান তুমি চালু হ'ব লাগিব অলপমান চালাক হ'ব লাগিব তুমি হৃদয় দেখুৱাই কেতিয়াও মানে প্ৰেমত পেলাব নোৱাৰিবা ঠিক আছে আৰু সেইটো লৈ পেলাই আমি আগত ডিছকাছ কৰিম কেনেকৈ তুমি তেনেকুৱা ছোৱালীক পটাবা সেইকাৰণে তোমাৰ কাৰণে ভিডিঅ' বনাই আছোঁ বা সেইকাৰণে তোমাৰ কাৰণে ইমান পৰিশ্ৰম কৰি আছোঁ তোমাক বুজাবৰ কাৰণে তো তুমি বুজিবলৈ চেষ্টা কৰা মই তোমাক কি বুজাব বিচাৰিছোঁ বা তোমাক কি শিকাব বিচাৰিছোঁ সেইটো বস্তু তুমি ভাল কৰি বুজি পোৱা ঠিক আছে এতিয়াৰ চিষ্টেমটো কেনেকুৱা চলি আছে বা এতিয়া জামানাটো কি চলি আছে এতিয়া কি কলিযুগ চলি আছে সেইটো বস্তু তুমি ভাল কৰি বুজি পাব লাগিব চ' আগতে এইটো বস্তু হৈছিলে বহুত আগৰ কথা কৈ আছোঁ তেতিয়া প্ৰেম ভাল পোৱা এনেকুৱা আছিলে মানে দেখিবলৈ যেনেকুৱা নহওক কিয় সেইটো মেটাৰ কৰা নাছিলে তেতিয়া ঠিক আছে তো আগতে প্ৰেম হ'লেই হৈ গৈছিলে কিন্তু এতিয়াৰ সময়ত এতিয়া ল'ৰা ছোৱালীৰ প্ৰেম ভাল পোৱা কেনেকুৱা জানা শ্ব' অফৰ কাৰণে মোৰ বয়ফ্ৰেণ্ড চা দেখিবলৈ কিমান ধুনীয়া মোৰ গাৰ্লফ্ৰেণ্ড চা দেখিবলৈ কিমান ধুনীয়া বুজি পাইছা নাই এতিয়াৰ যুগটো এনেকুৱা হৈ গৈছে তো শ্ব' অফ চলি আছে বৰ্তমান ঠিক আছে তো প্ৰথমত তোমাৰ মন কোনোৱে নাচায় কিন্তু শেষত গৈ পেলাই সকলোৱে মন বিচাৰে বা যেতিয়া ধোকা খায় তেতিয়া এনেকৈ কয় কেনেকুৱা ল'ৰাৰ সৈতে প্ৰেম কৰিছোঁ কেনেকুৱা ছোৱালীৰ সৈতে প্ৰেম কৰিছোঁ ঠগি থৈ গুচি গ'ল অমুক হৈ গ'ল তুমুক হৈ গ'ল পাছত গৈ সকলোৱে কাহিনী গাই থাকে ঠিক আছে তো সকলো
প্ৰথমৰ পৰাই ভুল লাগি আহে আৰু সেইটো ভুল তুমি নকৰিবা আৰু তুমি আৰু মই একেটা ভুলেই কৰি আছোঁ এতিয়াও আমাৰ তাত এনেকুৱা লাগে এই আশাত আছোঁ কোনোবাই আমাৰ হৃদয় চাব কোনোবাই আমাৰ সঁচা মন চাব ভাই সেইবোৰ এতিয়া নহয় সঁচাই কৰি কৈছোঁ তোমাক কৈয়ে আহিছোঁ শ্ব' অফৰ দুনিয়া হয় ঠিক আছে কাৰোবাক যদি তুমি ভাল পোৱা তেতিয়াহ'লে সেই ভাল পোৱাৰ কাৰণে বহুত এক্টিং কৰিবলগীয়া হয় বহুত শ্ব' অফ কৰিবলগীয়া হয় মানে বহুত দেখুৱাব লাগে ঠিক আছে বহুত কিবা কিবি কৰিব লাগে বহুত নাটক সঁচাই কৈছোঁ আজিকালি ভাল পোৱাতকৈ বেছি মানে নাটকেই চলে ঠিক আছে প্ৰেম ভাল পোৱাত তো সেইটো বস্তু তুমি ভাল কৰি বুজি পোৱা যদিহে তুমি তোমাৰ পাৰ্টনাৰৰ মন জয় কৰিব পাৰা তেওঁক তুমি মনাব পাৰা বুজাব পাৰা ঠিক আছে কনভিন্স কৰিব পাৰা তেতিয়াহ'লে এটা চান্স থাকে ঠিক আছে এতিয়া আমি কি কৰোঁ আমি কেনেকৈ ট্ৰাই কৰোঁ আমি এনেকৈ ট্ৰাই কৰোঁ প্ৰথমতে মানে প্ৰেম ভাল পোৱাত পৰি যাওঁ ঠিক আছে আৰু সেইটো বস্তু কেনেকৈ মানে সম্ভৱ হ'ব ঠিক আছে তুমি বুজি পাই আছা তুমি তলৰ লেভেলৰ হয় ঠিক আছে ইয়াত অলপমান পৰিশ্ৰম কৰিব লাগিব ইমান এটা কঠিন কাম নহ'লেহেঁতেন তেওঁৰ ভাল পোৱাবোৰ পাবলৈ কিহৰ কাৰণে অলপমান কঠিন হৈছে এই কাৰণে তোমাতকৈ ওপৰ ক্লাছৰ ছোৱালী হয় তোমাৰ লেভেলৰ যিবোৰ ছোৱালী আছে ন সেইবোৰক পঠাবলৈ ইমান এটা মানে পৰিশ্ৰম কৰিবই নালাগে অতি সহজে তোমাৰ সৈতে ইমপ্ৰেছ হৈ যাব তোমাৰ সৈতে পটি যাব এতিয়া তেওঁৰ চইচ অলপমান ওপৰত হয়তো তুমি অলপমান তেনেকুৱা চইচৰ হ'ব লাগিব ঠিক আছে ইয়াত অলপমান দিমাগ লগাব লাগিব এতিয়া কি লগাব লাগিব সেইটো লৈ পেলাই ডিছকাছ আজিৰ ভিডিঅ'ত কৰিব নোৱাৰিম বহুত দীঘলীয়া হৈ গৈছে তো ইয়াৰ পিছৰ যিটো ভিডিঅ' আহিব ন সেই ভিডিঅ'ত আমি ডিছকাছ কৰিম এনেকুৱা কি কৰিবা কেনেকৈ তেওঁৰ মন জয় কৰিবা তাৰপাছত তুমি কি কৰিবা সকলোবোৰ লৈ পেলাই আলোচনা কৰিম তো আজি তুমি ভাল কৰি বুজি পোৱা প্ৰথমত ছিষ্টেমটো বুজি পোৱা ঠিক আছে ইয়াৰ পাছত কেনেকৈ পঢ়াব লাগে কেনেকৈ ইমপ্ৰেছ কৰিব লাগে সেইটো লৈ পেলাই আমি ইয়াৰ পাছৰ ভিডিঅ'ত কথা পাতিম ঠিক আছে তোমাতকৈ যিবোৰ ওপৰ ক্লাছৰ ছোৱালী হয় তেনেকুৱা ছোৱালীৰ প্ৰেমত যদি পৰিছা তেতিয়াহ'লে প্ৰথমত তুমি কেতিয়াও এইটো বস্তু নেদেখুৱা বা কেতিয়া তুমি এইটো নেভাবিবা তোমাৰ সঁচা মন দেখুৱাই তুমি যদি প্ৰেমত পৰি যোৱা তেওঁক যদি তুমি এনেকৈ কোৱা মোৰ প্ৰেম ভাল পোৱা একচেপ্ট কৰি লোৱা বহুত কম চান্স থাকে ঠিক আছে কিছু পাৰ্চেণ্ট আছে মই এইটো নকওঁ যেন এনেকুৱা নহয় ঠিক আছে কিন্তু বেছিভাগ মানুহক তুমি সুধিবলৈ যাবা এইটো হৈছে ৰিজেক্ট হৈ গৈছে ঠিক আছে তো ইয়াত অলপমান দিমাগ লগাই পেলাই কাম কৰিব লাগিব কেতিয়াও তুমি প্ৰথমত গৈ পেলাই কেতিয়াও প্ৰেম ভাল পোৱালৈ কেতিয়াও নাযাবা ঠিক আছে তোমাক আপোন বুলি ভাবোঁ কাৰণে তোমাক এষাৰ কথা কৈছোঁ ঠিক আছে নহ'লে মোৰ কোনো প্ৰয়োজন নাই তোমাক এনেকৈ মানা কৰিবৰ কাৰণে মোৰ কোনো অধিকাৰ নাই ঠিক আছে কিহৰ কাৰণে এনেকৈ কৈছোঁ মই এইটো বস্তু ভাল কৰি ফেচ কৰিছোঁ বা এনেকুৱা ক্ষেত্ৰত মই বহুত পাইছোঁ ঠিক আছে তো সেইকাৰণে তোমাক অলপমান নিজৰ বুলি ভাবোঁ কাৰণে তোমাক এনেকৈ কৈছোঁ তো বেয়া নাপাবা ঠিক আছে তো যিয়ে নহওক আজিৰ ভিডিঅ' চাই পেলাই কেনেকুৱা লাগিছে সেইটো তলত কমেণ্ট কৰি অলপমান নিশ্চয় জনাই যাবা আৰু ইয়াৰ পাছৰ ভিডিঅ'টো লাগিব নে নাই সেইটো অলপমান জনাই দিবা ঠিক আছে তো এইটো ভিডিঅ'ৰ পাৰ্ট 3 আহিব ঠিক আছে এইটো পাৰ্ট 1 তাৰ পাছত আহিব পাৰ্ট 2 তাৰ পাছত আহিব পাৰ্ট 3 তিনিটা ভিডিঅ' যেতিয়া চাবা বস্তুবোৰ তুমি মিলাই চাবা বস্তুবোৰ ভাল কৰি বুজি পাবা কেনেকুৱা ছিষ্টেম কি ঠিক আছে তাৰ পাছত ছোৱালী পটাবলৈ যাবা চাবা কিমান মজা লাগিব ঠিক আছে আজিৰ কাৰণে বিদায় ল'লোঁ আকৌ এবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা সুখত থাকা আৰু সুস্থ থাকা